আজি ইয়াত সুবনকাটা আঞ্চলিক নিখিল গোৰ্খা ছাত্ৰ সন্থা আৰু বুগলামাৰী প্ৰাইমাৰী গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত বুগলামাৰীত ইয়াত তিহাৰ বিদায় সমাৰোহ ইয়াত উদযাপন কৰিছে। তো এই তিহাৰ বিদায় যিটো উদযাপন, এই উদযাপনৰ জৰিয়তে গোৰ্খা সম্প্ৰদায়ৰ যি এটা জাতীয় জীৱন, এই জাতীয় জীৱনৰ লগত যি মানে ভাতৃদ্বিতীয়া এটা ইয়াত সম্বন্ধ বা ভাতৃদ্বিতীয়া গোৰ্খাসকলৰ এটা মানে কি কয় এইটো ইনডিছপেঞ্চিবল এটা মানে জাতীয় এটা অংগ হয়। আৰু এই হিচাপে নিশ্চয় তেখেতসকলে ভাতৃদ্বিতীয়াৰ পৰা আৰম্ভ কৰি আজিলৈকে তেখেতসকলৰ যি এটা তিহাৰ উৎসৱ, এই তিহাৰ উৎসৱটো তেখেতসকলে আজি ইয়াত বিদায়ী যি এটা সমাৰোহ, এই সমাৰোহটো তেখেতসকলে ইয়াত অনুষ্ঠিত কৰিছে। ইয়াত মানে অংশগ্ৰহণ কৰি ভাল লাগিছে। তো আজি মই এইটোৱেই মানে এই তিহাৰ উৎসৱৰ যিটো বিদায় বিচাৰিছোঁ যে সকলোৱে আমি যেনেকৈ আগত মিলা প্ৰীতিলৈ ইয়াত বসবাস কৰিছোঁ, নিশ্চয় আমি এই পৰৱৰ্তী সময়তো আমি সকলোৱে মানে গোৰ্খা, বড়ো আৰু যিখিনি জনজাতি ইয়াত বসবাস কৰে, আমি সকলোৱে মানে মিলা প্ৰীতিৰে আগবাঢ়ি যাব পাৰিম। অন্তৰ্গত বগলামাৰী শাখাই যিটো তিহাৰ বিদায় সমাৰোহ এটা আয়োজন কৰিলে, অতি হৰ্ষৰ কথা, অতি উৎসাহৰ কথা যে এই বৃহত্তৰ অঞ্চলটোত, পিছপৰা এই অঞ্চলটোত প্ৰথমবাৰৰ কাৰণে ইমান ডাঙৰ সাংস্কৃতিক অনুষ্ঠান এটা আজি অনুষ্ঠিত হৈছে। এই অঞ্চলৰ সকলো জনসাধাৰণক আমি শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আমি আশাবাদী যে আগন্তুক দিনবিলাকত এই অঞ্চলত সাংস্কৃতিক দিশৰ পৰা নিশ্চয় উন্নতি হ'ব। গোৰ্খা ৰাইজসকলৰ সাংস্কৃতিক দিশত বহুত পিছপৰা, বহুত সাংস্কৃতিক কাৰ্যসূচীবিলাক বহুত কম হয়। গতিকে আগন্তুক দিনত সাংস্কৃতিক দিশত আমি বিভিন্ন ধৰণৰ কৰ্মশালা আয়োজন কৰি নতুন প্ৰজন্মক নিজৰ যিটো আমাৰ ৰিচ কালচাৰ, এইটো বিষয়ে আমি কিন্তু নতুন প্ৰজন্মক অৱগত কৰোৱাৰ সময় আহি পৰিছে। আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আগন্তুক দিনত এক সাংস্কৃতিক আন্দোলনৰ জৰিয়তে নিজৰ সংস্কৃতিক জনসাধাৰণৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ গৈ আছে। এইটোৱে কথা, গোৰ্খা BTRত বসবাস কৰা গোৰ্খাসকলৰ সাংস্কৃতিক সাহিত্যিক দিশৰ উত্তৰণৰ উদ্দেশ্যে BTR চৰকাৰে কিন্তু এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে। বিশেষকৈ এই অঞ্চলৰ উন্নয়নৰ কাৰণে এটা উন্নয়ন বোৰ্ডৰ অত্যন্ত প্ৰয়োজন হৈ আছে। BTR চৰকাৰে, প্ৰমোদ বড়ো চৰকাৰে ইলেকশ্যনৰ আগতে প্ৰতিশ্ৰুতি দি থৈছে যে BTRৰ গোৰ্খাসকলৰ উন্নয়নৰ কাৰণে আমি এটা বোৰ্ড গঠন কৰিম। গতিকে অতি সোনকালে বিশেষকৈ সাংস্কৃতিক সাহিত্যিক দিশত উন্নয়নৰ কাৰণে এই বোৰ্ড গঠন কৰি বিভিন্ন অঞ্চলবিলাকত সাংস্কৃতিক কৰ্মশালা বা সাংস্কৃতিক আপোনাৰ বাদ্যযন্ত্ৰবিলাকৰ ক্ৰয়, বিভিন্ন পোচাক পাতিৰ ক্ৰয়, তাত বৃহত্তৰ এটা খৰচৰ কথা আছে। গতিকে এই ধৰণৰ যদি সাংস্কৃতিক বিষয়ত যদি চৰকাৰে বেকআপ দিয়ে, তেতিয়াহ'লে কিন্তু গাঁৱে গাঁৱে আমি কিন্তু নতুন প্ৰজন্মক আমাৰ সংস্কৃতিৰ বিষয়ে পৰিচয় কৰোৱাত কিন্তু যথেষ্ট সুবিধা পালোঁ হয়। আৰু সেই ক্ষেত্ৰত চৰকাৰে এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। বিশেষকৈ সাংস্কৃতিক বিভাগ যিটো এটা অসম চৰকাৰৰ আছে, BTR গভৰ্ণমেণ্টৰো আছে, সেই বিভাগটোৱে কিন্তু সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ বিকাশৰ কাৰণে কিন্তু কাম কৰিলে আমি নথৈ আনন্দিত হ'ম। BTRত বসবাস কৰা গোৰ্খা ৰাইজসকলে নিজৰ সাংস্কৃতিক, অৰ্থ সামাজিক সকলো দিশতে উন্নয়নৰ কাৰণে একত্ৰিতভাৱে সংগ্ৰাম কৰিব লাগিব। একত্ৰিত সংগ্ৰামৰ ফলতেই আজি অলপমান আমি চৰকাৰৰ পৰা এটা গুড মেছেজ পাই আছোঁ। কিন্তু তাৰ মাজতো গোৰ্খাসকলে পোৱা অধিকাৰক খৰ্ব কৰিবৰ কাৰণে, তাক নৎসাত কৰিবৰ কাৰণে একাংশ মানুহ লাগি আছে। সেই শক্তি, যিবিলাক শক্তিয়ে ভাবে যে গোৰ্খাসকলক অত্যধিক মৰম চেনেহ দিলে তেখেতসকলৰ অসুবিধা হয় বুলি যদি তেখেতসকলে ভাবি আছে, তেখেতসকলৰ ভুল অতি সোনকালে ভাঙক, তেখেতসকলৰ সদ্বুদ্ধি আহক। তেখেতসকলে বুজি পাব লাগিব যে এই বৃহত্তৰ BTR অঞ্চলৰ উন্নতিৰ কাৰণে বড়োৰ তেজ যিমান বৈছে, গোৰ্খাসকলৰো বৈছে। গতিকে সেই গোৰ্খাসকলৰ তেজৰ মৰ্যাদা দিয়াত তেখেতসকলে অত্যন্ত প্ৰয়োজন। আমাৰ এই BTR অঞ্চল मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।